Hi guys, welcome back to my channel. I hope সকলো ভালে আছে আৰু মই গৈছিলো গুৱাহাটীলে আৰু যোৱা লাষ্ট ভিডিঅ'ত মই দিছিলো মোৰ বিহুৰ ভ্লগটো তো বিহুৰ ভ্লগত মই আপোনালোকক বহুত কিবা পিঠা দেখাইছিলো মোক বহুতে কমেন্ট কৰি খুদিছিলে যে এইটো কি পিঠা হয় এটা ৰঙা ৰঙা পিঠা এটা আছিল অকমান মিঠৈ মিঠৈ টাইপ দেখাত তো মই কমেন্টত ৰিপ্লাই কৰিছিলো যে এইটো লাউ পিঠা আছিল তো বহুতে খুদিছে লাউ পিঠা কেনেকৈ লাউ পিঠা বনায় লাউ পিঠা কেনেকুৱা হয় মানে সবে শক খাই গৈছিল কি লাউ পিঠা হয়তো বহুতে জানে আৰু বহুতে নাজানে গতিকে লাউ পিঠাৰ ৰেচিপিটো দিবলৈ কৈ আছিল গতিকে মই আজি লাউ পিঠাৰ ৰেচিপিটো দিম কিন্তু তাৰ আগতে কওঁ মই গুৱাহাটীলৈ গৈছিলো গুৱাহাটী গৈ কিনে ক্লাছ হ'ব বুলি ভাবিছিলো গলো ক্লাছ কৰিবলৈ কিন্তু মোৰ ক্লাছ নহল আকৌ মই ৰিটাৰ্ণ হলো হেতু কাৰণে মোৰ এই কেদিন অকমান কমেন্টৰ ৰিপ্লাই দিয়া দেৰি হৈ আছে সো হেতু কাৰণে মই আকৌ ঘৰ আহিলো কিন্তু ভিডিও বনাম বুলি ভাবিছিল কিন্তু ভিডিও নবনালো কাৰণ যাওতে বহুত দৌৰাদৌৰিকে গলো কাপোৰ চাপোৰ এগালমান লৈ গলো ক্লাছ সাজ কৰিম বুলি কিন্তু গৈ পোৱাৰ পিছত নটিচ আহিলে কি যে আমাৰ ক্লাছবোৰ বন্ধ হ'ল এতিয়া আমাৰ অনলাইন ক্লাছ হ'ব গতিকে মই আকৌ পিছদিনাখন ৰিটাৰ্ণ হলো হোৱাৰ পিছত কালি দিনটো অকমান ৰেষ্ট কৰি কিনে আজি আকৌ আপোনালোকৰ ভিডিও লৈ আহিছো গতিকে আজি মই আপোনালোকক স্পেশালি লাউ পিঠাটো দেখুৱাম প্ৰথমতে মই এটা ৰঙালাউ লৈছো ৰঙালাউটো অকমান সৰু সাইজৰ লৈছো আৰু ৰঙালাউটো ভালদৰে বাকলিখিনি গুছাই ল'ব আপোনালোকে আৰু এনেদৰে পাতল পাতলকৈ ৰঙালাউখিনি কাটি ল'ব যাতে ৰঙালাউখিনি সিজিবলৈ অতি সহজ হৈ যায় তাৰ কাৰণেকৈ পাতল পাতলকৈ ৰঙালাউখিনি কাটি ল'ব আৰু ইয়াৰ পিছত আমি হাই ফ্লেমত গেছটো অন কৰিছো আৰু কেৰাহীত লাউখিনি দিছো ইয়াত কোনো ধৰণৰ পানী এড কৰা নাই অকল ৰঙালাউখিনি দিছো আৰু অকমান সময়লৈকে লৰাই আছো ৰঙালাউখিনি লাহে লাহে লৰাই থাকিব যাতে কেৰাহীৰ তলত ৰঙালাউখিনি লাগি নাযায় আৰু যদি ৰঙালাউ খাই আপোনালোকৰ কেতিয়াবা গেছৰ প্ৰবলেম হয় বুকু জ্বলা পৰা হয় তেনেহলে এচিকুত আপোনালোকে এনেদৰে সদা দিব পাৰে মই অকমান সদা দি লৈছো আৰু এইখিনিও এনেদৰে ভালদৰে লৰাই ৰাখিছো ইয়াৰ পিছত মই এখন ঢাকনিৰে ইয়াক ঢাকি দিম যাতে এইখিনি অকমান সময় বইল হৈ যায় আৰু এনেদৰে ঢাকনিৰে ঢাকি দিয়াৰ অকমান সময় পিছত ৰঙালাউখিনিৰ পৰা নিজে নিজে পানী নিগৰিবলৈ আৰম্ভ কৰিব আৰু তেতিয়া ঢাকনিখন গুছাই আকৌ লৰাই থাকিব এয়া চাওক এতিয়া মোৰ ৰঙালাউখিনি বইল হৈ গৈছে তো এনেদৰে মই ৰঙালাউখিনি অকমান সময় আকৌ লাৰি থাকিম ইয়াৰ পৰা পানী নিগৰি আহিছে এনেদৰে অকমান সময় লাউখিনি লাৰি থকাৰ পিছত লাউখিনি ভালদৰে বইল হৈ যাব আৰু ভালদৰে বইল হোৱাৰ পাছত আপোনালোকে মিঠৈখিনি পাতল পাতলকৈ কাটি লাউৰ লগত মিক্স কৰি দিব মই মিঠৈ অকমান কমকৈ দিছো কাৰণ পিছত আকৌ মিঠৈ এড কৰা হ'ব হেতু কাৰণে মই এটা কমকৈ দিছো আপোনালোকে যিমানটো পৰিমাণে খাই সিমানটো পৰিমাণে মিঠৈ মিক্স কৰিব পাৰে আৰু মিঠৈখিনি দিয়াৰ পিছত ভালদৰে আকৌ লাৰি থাকিব যাতে মিঠৈখিনি আৰু লাউখিনি ভালদৰে মিক্স হৈ যায় এয়া মই এতিয়া লৰাই আছো মিঠৈখিনি আৰু লাহে লাহে মিঠৈখিনিও গলিবলৈ আৰম্ভ কৰিছে লাউ আৰু মিঠৈৰ মিশ্ৰণটো ভালদৰে হোৱাৰ পিছত মই অকমান ভজা চাউলৰ গুৰি এনেকৈ দি দিছো অকমানকৈ মিক্স কৰিছো গতিকে প্ৰথমতে অকমান দি এনেদৰে মিক্স কৰি লৈছো আৰু এইখিনি মিক্স হোৱাৰ পিছত মই পুনৰ আৰু অকমান ভজা চাউলৰ গুৰি মিক্স কৰি দিছো আৰু এতিয়া চাউলৰ লগতে ৰঙালাউ আৰু মিঠৈৰ মিশ্ৰণটো এনেদৰে ভালদৰে লাৰি থাকিব আৰু এনেদৰে অকমান সময় মিশ্ৰণটো হোৱাৰ পিছত গেছটো আপোনালোকে অফ কৰি দিব গেছটো অফ কৰি দিয়াৰ পাছত মিশ্ৰণখিনি অকমান সময় ঠাণ্ডা হ'বলৈ দিব তাৰ পিছত এটা বেলেগ এটা পাত্ৰত লৈ আপোনালোকে এনেদৰে হাতেৰে মিশ্ৰণখিনি ভালদৰে মিলাই ল'ব তাৰ পিছত আপোনালোকে মায়ে দেখুৱাৰ ধৰণেৰে এনেকৈ এটা লাড্ডু বনাই ল'ব মিশ্ৰণখিনিৰ পৰা বনাই কিনে তাৰ পিছত ইয়াক চেপি দিব আৰু তাৰ পিছতে এয়া পিঠাখন ৰেডি হৈ গৈছে এতিয়া এই পিঠাখন আমি ভাজিব লাগিব প্ৰথমতে আমি পিঠাকেইখন বনাই লৈছো তাৰ পিছত আমি পিঠাকেইখন ভাজিম আনফালে আমি তেল গৰম হ'বলৈ দিছিলো তো গৰম তেলত আমি পিঠাকেইখন দি দিছো আৰু এতিয়া পিঠাকেইখন আমি লাহে লাহে ভাজি থাকিব লাগিব পিঠাকেইখন ৰঙচুৱা নোহোৱালৈকে পিঠাকেইখন এনেদৰে ভাজি থাকিব লাগিব আৰু এয়া দেখিছে আপোনালোকে পিঠাৰ কালাৰটো চেঞ্জ হৈ আহিছে ৰঙচুৱা হৈ আহিছে গতিকে এতিয়া গম পাইছে যে ইয়াৰ পিঠাকেইখন হৈ গৈছে গতিকে আমি পিঠাকেইখন কেৰাহীৰ পৰা নমাই দিলো এয়া আমাৰ ভজা পিঠা আমাৰ ৰেডি হৈ গৈছে এতিয়া আমি অন্য এটা পাত্ৰত মিঠৈখিনি পানীৰ লগত মিক্স কৰি আমি
মিঠৈখিনি জুলীয়া কৰি লৈছোঁ এয়া জুলীয়া মিঠৈখিনি লৈ লৈছোঁ আচলতে কমকৈ বনাইছোঁ এইবাৰ সেইটো কাৰণে অকমান কমকৈ মিঠৈ লৈছোঁ আৰু মিঠৈখিনি গুলাৰ পিছত মানে মিঠৈখিনি জুলীয়া হোৱাৰ পিছত তাত আমি ভজা পিঠাকেইখন এনেদৰে মিক্স কৰি দিছোঁ আৰু অকমান পিছত এই মিঠৈ পিঠাটো খাব পৰাকৈ ৰেডি হৈ যাব এয়া আছিলে লাউ পাল্লা মানে লাউ পিঠা গতিকে এয়া লাউ পিঠা হৈ গ'ল এতিয়া মই খাই দেখুৱাই চাব যাব ইমান টেষ্টি হয় এই পিঠাটো খাবলৈ গতিকে আপোনালোকে এই পিঠাটো ট্ৰাই কৰিব আৰু কেনেকুৱা হৈছে আপোনালোকৰ বনাই কমেণ্ট কৰি জনাব মোক আৰু যদি আপোনালোকে ইয়াৰ বনাই তেনেহ'লে ইয়াৰ ফটো উঠাই মোক ইনষ্টাগ্ৰামতো দেখাব পাৰে মই আপোনালোকৰ ফটোকেইটা মই মোৰ ইনষ্টাগ্ৰাম ষ্টেটাছত দি দিম এনেহ'লে ভিডিঅ'টো ইয়াতে সামৰোঁ যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেল নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই বাই